হটাই দিয়া হৈছিলে আৰু পঞ্চায়তী ৰাজৰ জাগাত 6 শিডিউলত আমাৰ ভিচিডিসি সিস্টেমটো আহিছিলে আৰু সেই সময়ৰ পৰা ভিচিডিসি সেক্ৰেটাৰী বুলি ইয়াত নাছিলে যাৰ কাৰণে ভিচিডিসি অফিস বিলাকো হোৱা নাছিলে তো ৰাইজ আহি প্লাই যেটো পঞ্চায়তী ৰাজ সিস্টেমত জনেকে পঞ্চায়ত সেক্ৰেটাৰী অফিস কৰে ইয়াত অফিস নকৰাৰ কাৰণে কবাত চাহ দোকান বহি কাৰবা ঘৰত বহি বিভিন্ন প্ৰজেক্ট বিলাক প্ৰপোজাল বিলাক তেখেত সকলে কৰিব লগা হৈছিলে ভিচিডিসি চেয়াৰম্যান মেম্বাৰ সকলে তো আমাৰ এই 4-4টা বছৰত প্ৰথম আমি টাৰ্গেট লৈছিলো যে 420টা ভিচিডিসি টো নিৰ্মাণ কৰিব লাগে তো 420টা ভিচিডিসি নিৰ্মাণ কৰা হৈ গল এট দা সেম টাইম আমি আজিৰ তাৰিখত 420 জন ভিচিডিসি সেক্ৰেটাৰীও নিয়োগ কৰিব পাৰিলো আৰু সেই কাৰণে আহি থকা সময় যেটো ৰুৰেল ডেভেলপমেন্টৰ কাম হ'ব গ্ৰাম্য উন্নয়নৰ যেটো কাম কাজ হ'ব এটো খুব সিস্টেমেটিক্যালি হ'ব আৰু পাব্লিকে এতিয়া ভিচিডিসিৰ কাম বা ৰুৰেল ডেভেলপমেন্ট কাম গ্ৰাম্য উন্নয়নৰ কাম বিলাক লৈ প্লাই ইয়াৰ ঘৰ তাৰ ঘৰ চাহ দোকানত বহিব নালাগে ডাইৰেক্ট ভিচিডিসি অফিসত আহিব পাৰিব আৰু তাত সেক্ৰেটাৰীক লগ কৰি নিজৰ কাম বিলাক কৰিব পাৰিব গতিকে আজি নিয়োগ হোৱা সেক্ৰেটাৰী সকলক মই অভিনন্দন জনাইছো তেখেত সকলৰ পৰিয়ালক অভিনন্দন জনাইছো মই তেখেত সকলক এটাই কথা অনুৰোধ কৰি আহিছো যে চাকৰিটো পোৱাৰ পিছত গ্ৰাম্য অঞ্চলত আমাৰ বহুতখিনি আমাৰ মা দেউতা সকল খেতিয়ক সকল গৰীব মানুহ বিলাক আহিব হি সকলক যাতে কেতিয়াও বেয়া ব্যৱহাৰ নকৰে কেতিয়াও ন বুলি নকয় তেখেত সকলক সদায় সহায় কৰে মই ইটোৱে অনুৰোধ কৰিছো আৰু তেখেত সকলৰ ট্ৰেনিং দিয়া হ'ব আৰু টাইম টু টাইম তেখেত সকলক অলপ ৰিফ্ৰেছাৰ কোৰ্স টাইপৰ কৰা হ'ব যাতে এফিচিয়েন্সিটো বাঢ়াব পাৰে আৰু এনি কাইন্ডস অফ ওয়ার্কস তেখেত সকলে যাতে সহায় কৰিব পাৰে গতিকে আজিৰ দিনটো বডলেণ্ডৰ কাৰণে এটা ঐতিহাসিক দিন আৰু ইয়াৰ পিছত ৰুৰেল ডেভেলপমেন্টৰ কামটো খুব স্ট্ৰিমলাইন হ'ব এফেক্টিভ হ'ব আৰু হিটো ৰাইজে বিচৰা নিচিনাকৈ এটা স্পিডত এটা টাৰ্গেটেড টাইমত এই কামখিনি কৰিব পাৰিব